বিজেপি বিজেপি কি কবা মানবি মানে বিজেপি তো ক'ব লাগে নেকি এই মোক মাৰগোৱাটো হাতান হয় সিমানে কৈছো তই ভাই দুখনে হাত এখানে হাত ধরে দিছো ভাই কংগ্রেস খালা মানে কংগ্রেস কারণ কি পুরজি এডি 5G এডি 6G আগু খালা এ মানে এজিপি বি মানে বিজেপি সি মানে ডাইরেক্ট কংগ্রেস আর কি ক'ব লাগে খালা ই মাৰি গ'লে তই মোক মাৰগো বিয়া কবা শুনছা তই আৰু এই বিচিতে কথা ক'ব নালাগে আৰু বা কি ক তই শুনছা এই চা ভাল লাগছে মোৰ তই কি আপা চলি লৰ দিয়ে জন্ডিস হৈছে চকুত খালা এই বাবা তই বেলেগ নালাগে তই ৰচনা জানা নাই রসুন অ সরচিত নে বেলেগে রচিত এই বাবা ই তই ফুটে চাই থাকে এই ৰচনা তই এই গৰু বিষয়ে ৰচনা কৰিছো তই যা জলদি জলদি কৰি জার্সি গরু নিয়ে লোকাল গরু এই ইয়াকে জাৰ্চি গৰু কৰি ভাগ কৰিব দিছি গৰুৰ বিষয়ে কয় নাই এই ফাগুন বেলা বেলা ওখানে মানে জার্সি দেওয়া হলে না এটা কাজ ধরে সবাই আমার যা আছে গাছের তল আছে হলে না আমি সিধা কথা কব না ভাই আমার এইবিলাক কথা কই লাভ নাই জার্সি গরু কব লাগবো নে আমার লোকাল গরু কব যি গৰু তাকে গৰুৰ বিষয়ে ৰচনা গরু গরু বিষয়ে রচনা আমি আজি প্রায় মই বুলি নহয় মানে 30 বছর আগৰ মানুহে গরুৰ বিষয়ে ৰচনা কব লগা নাই আজিকালি চলি আছে খুব কি কব লাগিব কাৰণ যা 25 বছৰ আগৰ গৰুৰ ৰচনা সকলোৰে মনত আছে এই দাদা তই বোলে এটা ক্লাছতো 10 জনৰ ফেম আছে তই গৰু 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 গৰুৰ বিষয়ে ৰচনাখন ডাইৰেক্ট গুচি যা মনে আজিকালি ঘৰ পিছাই তোৰ আহিব ডাইৰেক্ট গৰু পাই গৈছো যা গৰু 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 এবিধ চাৰি ফিঙা জন্তু তাৰপিছত গৰু চাৰিখন ঠেং গৰু দুটা চকু গৰুৰ একডাল ডাঙৰ লেজ চুলি থকা তিনি মানুহ ধৰে আৰু গৰু দুটা শিং থাকে আৰু গৰু মতা গৰু গৰু মাইকী গৰু কিন্তু মাইকী গৰু মতা গৰু নাই আছিল যেতিয়া ট্ৰেক্টৰ নাছিল ৰাতিপুৱা মতা গৰু দি মাৰাং মাৰছিল এই কেম্পা হ'ব তই গৰু বিষয়ে ক'ব নালাগে তই শংকৰদেৱৰ বিষয়ে ৰচনা কৰ শংকৰদেৱৰ বিষয়ে শংকৰদেৱ আজি কৰি কৈ দি মোৰতো বয়স কম শংকৰদেৱ 6 বছৰ আগতে 600 বছৰ আগতে জন্ম পাইছিল তাৰ বিষয়টো মই পাৰফেক্ট নহয় তই কিতাপত পাইছে নহয় কোৱা শুনছে নহয় শংকৰদেৱ 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 অন্তৰ মন্তৰ তাৰোৰে শংকৰদেৱ ৰচনাটো মোৰ কাষত অন্তৰ অন্তৰ মন্তৰ তাৰোৰে মোৰ কাষত শংকৰদেৱ ৰচনাটো আনটো আৰু পাই গৈছো জয় মা কালী কেলকাতা বালি মাৰে পছন্দ তই এটা কিবা বেলেগে মন্ত্ৰ গাব আহি গৈছে শংকৰদেৱ ৰচনা কৰ শংকৰদেৱ আনবেলা কোনা হ'ব দে সোনকালে কৰ শংকৰদেৱ এজন ধৰ্ম বচৰা আছিল এইটো মিছা কথা নহয় শংকৰদেৱ মুখমণ্ডল চাফা আছিল শংকৰদেৱৰ চুলিবিলাক লাম্বা আছিল শংকৰদেৱৰ ৰাগীয়াল বস্তু খাব নাছিল কিন্তু শংকৰদেৱ এটা সময়ত